এতিয়া এইবিলাক পলিটিকেল ড্ৰামা নাটক AIUDF কংগ্ৰেছ বিজেপি দলৰ ব্ৰেণ্ড এম্বাছাডৰ মনত ৰাখক ভাৰতবৰ্ষত যিমানবিলাক ধৰ্মীয় সংখ্যালঘু নামত ৰাজনীতিক দল চলি আছে গোটেইবিলাক শাসক গোষ্ঠীৰ এজেণ্ট আছাৰুদ্দিন ওৱেইছিয়ে কওক আবদুদ্দিন আজমল ডাঙৰীয়াই কওক সব চৰকাৰৰ এজেণ্ট মনত ৰাখিব তেওঁলোকৰ ডাঙৰ ডাঙৰ ব্যৱসায় আছে ব্যৱসায়টো ক্ষতিগ্ৰস্ত নহবৰ বাবে দিল্লীত যোন চৰকাৰত থাকে তেওঁলোকক অসন্তুষ্ট নকৰে তেওঁলোকক হুজুৰ বুলি পূজা কৰি থাকে কংগ্ৰেছ যেতিয়া থাকে তেওঁলোকে কংগ্ৰেছক মানি থাকে যেতিয়া বিজেপি আছে বিজেপিক মানি থাকিব কাৰণ বিজনেছত ডিষ্টাৰ্ব হৈ যাব তেওঁলোকৰ ফাণ্ডিংটো বাহিৰৰ পৰা আহে তেওঁলোকৰ বিজনেছ বচাবলৈ তেওঁলোকৰ নিজৰ ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ আমি ভাৰতবৰ্ষৰ মানুহক অসমৰ মানুহক বুৰ্বক বনাবলৈ চেষ্টা কিয় কৰি আছো গতিকে মোৰ হোজাই জিলাৰ ৰাইজলৈ বিশেষকৈ যমুনামুখ সমষ্টি ৰাইজলৈ আৰু মোৰাজাৰ এই অঞ্চলৰ জনসাধাৰণক মোৰ এটাই অনুৰোধ আপোনালোকে এটা আদৰ্শ দেখাওক আপোনালোকে আজিৰ পৰা সংকল্প লওক যে আমি মানুহ হৈ জীয়াই থাকিম আমি অসমীয়া হৈ জীয়াই থাকিম আমি ভাৰতীয় হৈ জীয়াই থাকিম আমাৰ ধৰ্ম আমাৰ ঘৰৰ ভিতৰত থাকিব আমাৰ ধৰ্ম মছজিদত থাকিব নামঘৰত থাকিব মন্দিৰত থাকিব চাৰ্চত থাকিব আমাৰ ধৰ্ম আমাৰ ব্যক্তিগত সম্পৰ্কৰ মাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব আমাৰ ব্যক্তিগত সম্পৰ্কবোৰ হৃদয়ৰ পৰা হ'ব মৰম চেনেহেৰে হ'ব শ্ৰদ্ধা ভক্তিৰে হ'ব আমি যি ধৰ্মৰে নহওক মানুহ আমি সবে মানুহ আমি হিন্দু মুছলমান কৰোঁ বেমাৰত যেতিয়া চিকিৎসা দি থাকোঁ তেজ লাগে তেজটো যেতিয়া আমাক দিয়ে আমি নুসুধো হিন্দুৰ তেজ নে মুছলমানৰ তেজ আমি কোনেও নাজানো আপোনালোক যিমানবিলাক মানুহে ব্লাড লৈছে ব্লাড বেংকৰ পৰা হস্পিটেলত আপোনালোকে নাজানে আপোনালোকৰ শৰীৰত হিন্দুৰ তেজ সোমাই আছে নে মুছলমানৰ তেজ সোমাই আছে তাৰ পাছতো কিন্তু আমি হিন্দু মুছলমান কৰোঁ যিমান দিন আপোনালোকে ইয়াত হিন্দু মুছলমান কৰিব সিমান দিন আপোনালোকে বিজেপি কংগ্ৰেছ AIUDFৰ নিচিনা সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব নোৱাৰিব আৰু সিমান দিন আপোনালোকৰ বিকাশ নহ'ব সিমান দিন আপোনালোকৰ পুখুৰী তেনেকৈ পৰি থাকিব আপোনালোকৰ ডবকা নীল বাগান সৰু পথাৰ এই ৰাস্তাবিলাক কোনোদিন ভাল নহ'ব সিমান দিন আপোনালোকৰ ল'ৰা ছোৱালী চাকৰি নাপাব নিবনুৱা হৈ ৰাস্তাই ঘূৰি ফুৰিব এই ব্যৱস্থাৰ যদি অৱসান ঘটাটো বিচাৰিছে এটা বিপ্লৱ সংগ্ৰাম আৰম্ভ কৰক ইয়াত অসম জাতীয় পৰিষদে অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছো সকলো ধৰ্মৰ ভাষাৰ লোকক লৈ অসমীয়া খিলঞ্জীয়া জাতিগত জনগোষ্ঠীৰ লগতেই অসমক মাতৃভূমি বুলি ভবা অসমত স্থায়ীভাৱে বসবাস কৰা ৭১ চনলৈকে অসমত অহা সকলো নাগৰিকক সকলো বৈধ ভাৰতীয়ক আমি অসম সন্তানৰ অসমীয়া বুলি গণ্য কৰোঁ আৰু আমাৰ এই প্ৰচেষ্টাত সহযোগ কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছোঁ চাওক আমি দুখন হাত মেলি আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ ফালে অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ আপোনালোক যদি পিছুৱাই গৈ থাকে আমি কিমান আগুৱাই যাম এদিন আমিও ৰৈ যাম যে লাভ নাই সেইটো পৰ্যায়লৈ যাবলৈ নিদিব আমি দুখন হাত মেলি আপোনালোকৰ ফালে আহি আছোঁ যে আহক আমি সকলোৱে অসমীয়া জাতীয়তাবাদ কৰিম আমি ধৰ্মবাদ নকৰোঁ তাৰ পাছতো যদি প্ৰতিটো বিধানসভা নিৰ্বাচনত মুছলমান অঞ্চলত UDFে ভোট পায় হিন্দু অঞ্চলত বিজেপিয়ে ভোট পায় আমি অসমীয়া জাতীয়তাবাদ কৰি কি লাভ হ'ব ঠিক আছে তেতিয়াহ'লে হিন্দু মুছলমানৰ কাজিয়া কৰি অসমীয়া বঙালীৰ কাজিয়া কৰি চলি থাকক আপোনালোকে যদি সেইটোৱে ভাল পায় আমাৰ ক'ব লগা নাই কিন্তু এই ব্যৱস্থাটো বন্ধ হ'ব লাগিব এই ব্যৱস্থাটো বন্ধ কৰক আমি সকলো অসমীয়া হওঁ আপোনালোকে মোৰ কথাখিনি কিবা আপত্তি আছে নেকি বুজি পাইছেনে মই আপোনালোকৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ আৰু এই কথাটো আপোনালোকে উত্তৰ দিব আৰু এই উত্তৰটো দিছপুৰত থকাসকলে শুনি পাব লাগিব আজিৰে পৰা আপোনালোকৰ পৰিচয় মই সুধিম যে আমাৰ পৰিচয় কি আমাৰ পৰিচয় কি আমি অসমীয়া সেইটোৱে আমাৰ পৰিচয় এই পৰিচয়টো জীয়াই ৰাখক অসমৰ মাটিত আমাৰ অস্তিত্ব কোনো কাঢ়ি নিব নোৱাৰে আমাৰ ভাতৃত্ববোধ মৰম চেনেহ কোনো ভাঙি দিব নোৱাৰে আমাৰ সমৃদ্ধি আৰু বিকাশ কোনো বন্ধ কৰিব নোৱাৰে
আজিৰ দিনটোত এটি আমাৰ সংকল্প হওক, এখন সমৃদ্ধিশালী যমুনামুখ, এখন সমৃদ্ধিশালী হোজাই জিলা প্ৰতিষ্ঠাৰ বাবে আমি সংগ্ৰাম কৰিম, আমাৰ দলে যুঁজিম, আপোনালোক আমাৰ এই সংগ্ৰামত অংশীদাৰ হওক। 2021 চনৰ পাছত ভাৰতবৰ্ষত অসমৰ প্ৰতিখন ঠাইত মানুহে বুজি পাব হোজাই আৰু যমুনামুখ হিন্দু মুছলমানৰ কাজিয়াৰ অভিকেন্দ্ৰ নহয়, হোজাই যমুনামুখ ভাৰতৰ একমাত্ৰ ধনী মানুহজনৰ বসতি স্থল নহয়, হোজাই যমুনামুখ অসমীয়া মানুহৰ সম্প্ৰীতি আৰু সমন্বয়ৰ এক অনন্য যাত্ৰা হ'ব, হোজাই যমুনামুখ বিকাশ আৰু সমৃদ্ধিৰ বুনিয়াদ হ'ব, হোজাই যমুনামুখ অসমৰ ইতিহাসৰ নতুন ধাৰাৰ সৃষ্টি হ'ব। সেই প্ৰক্ৰিয়াটোলৈ আগবাঢ়ক আৰু 2021 চনৰ নিৰ্বাচনত ইয়াত সকলো সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় ৰাজনৈতিক শক্তি বিদায় কৰিবলৈ সংকল্পবদ্ধ হওক আৰু অসম জাতীয় পৰিষদৰ শক্তি সুদৃঢ় কৰক। আমাৰ ইয়াত কেইবাজনো জিলা কেন্দ্ৰীয় আহ্বায়ক আছে, আমাৰ সভাপতি বেনী মাধৱ ঘোষ আছে, মৌচুমী শৰ্মা আছে, হাছিব চাহাব আছে, লুৎফুৰ আছে, তাৰ উপৰিও আমাৰ কেন্দ্ৰীয় মুখপাত্ৰ জিয়াউৰ ৰহমান আছে, যোনে টিভিত সদায় আমাৰ দলৰ বক্তব্যবোৰ ৰাখি থাকে। গতিকে জিয়াউৰ ৰহমানৰ ঠাইত যদি অসমৰ ৰাইজক দলৰ বক্তব্য কৈ থকা মানুহজনে নিজৰ সমষ্টি বা আমাৰ জিলাখনৰ ৰাইজক দলৰ বক্তব্য বুজাব নোৱাৰে, তেতিয়াহ'লে জিয়াউৰ ৰহমান ডাঙৰীয়াৰো অসন্মান কৰা হ'ব। এইখিনি কথা ক'লো। কথাখিনি কওঁতে যদি ভুল ভ্ৰান্তি আছিল ক্ষমা বিচাৰিছোঁ, কাৰণ স্বাস্থ্যৰ কাৰণে ভাল তিতা কথাবিলাক, খাবলৈ বেয়া, স্বাস্থ্যৰ কাৰণে ভাল, মিঠাটো খাবলৈ ভাল, স্বাস্থ্যৰ কাৰণে বেয়া। গতিকে ভোটৰ সময়ত বিজেপি কংগ্ৰেছ ইউডিএফে মিঠা কথাবিলাক কয়, আমি খাওঁ, স্বাস্থ্যৰ কাৰণে বেয়া, সমাজখনৰ ভাল নহয়। আজি অলপ মই তিতা কথা কৈছোঁ, খাওক, স্বাস্থ্যৰ কাৰণে ভাল হ'ব, সমাজখনৰ কাৰণে ভাল হ'ব। গতিকে আজিৰ পৰা আমি অসমীয়া হৈ জীয়াই থাকিম, অসমবাসী হৈ জীয়াই থাকিম, অসম আমাৰ মাতৃভূমি, এই মাতৃভূমিত মোৰ যিমান অধিকাৰ আছে আপোনালোকৰ সিমান অধিকাৰ আছে। ধন্যবাদ।